হৰিনামে মুখৰিত হৈ আছে সত্ৰনগৰী ৰামদিয়াৰ আকাশ বতাহ। কিয়নো দেখা পোৱা গৈছে দীৰ্ঘদিনীয়া বিবাদৰ অৱসান ঘটাই প্ৰতিষ্ঠা কৰা হ'ল আজি খন্তেক সময় পূৰ্বে ৰামলালাৰ প্ৰতিমূৰ্তি। এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈছে ৰাজ্যৰ চৌদিশে। নামঘৰ সত্ৰৰ নামঘৰসমূহ উপস্থিত হৈছোঁ ৰামদিয়াৰ শ্ৰী শ্ৰী শিশু সত্ৰৰ নামঘৰ প্ৰাংগণত। এক আধ্যাত্মিকতাৰ পৰিৱেশ বিৰাজ কৰিছে, লোকে লোকাৰণ্য পৰিৱেশ বিৰাজমান হৈছে। হৰিনামে মুখৰিত হৈ আছে ৰাতিপুৱাৰে পৰাই মহতীৰ্থ সহযোগে দেখুৱাব এক লোকে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে। আমি কথা পাতিবলৈ যত্ন কৰিম। এই সত্ৰখনৰে কিছু ভকত বৈষ্ণৱ আছে। দীৰ্ঘদিনীয়া বিবাদৰ অৱসান ঘটাই আজি খন্তেক সময় পূৰ্বে ৰামলালাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল, কি ক'ব? আজি অযোধ্যাত আপোনাৰ শ্ৰী ৰাম মন্দিৰত আপোনাৰ শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ শ্ৰী শ্ৰী শিশু সত্ৰতো আমি বাপ বান্ধৱ আই মাতৃসৱয়ে সকলোৱে শ্ৰী ৰামচন্দ্ৰ শ্ৰীচৰণৰ সেৱা জনাই আমি কীৰ্তন কৰিছোঁ আৰু সমগ্ৰ দেশৰ যাতে আপোনাৰ মংগল কামনা কৰি সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আজি কীৰ্তন কৰা হৈছে। নিশ্চয় ধন্যবাদ জনাইছোঁ। এক আধ্যাত্মিকতা পৰিৱেশ বিৰাজমান হৈছে। কেতিয়াবা কল্পনা কৰিব নোৱাৰে অনুষ্ঠান ভাবিছিলে নে আপোনালোকে এনেকুৱা? নাই ভবা নাছিল। কি ক'ব আজি এই অনুষ্ঠানটো হোৱাৰ কাৰণে খুব ভাল লাগিছে, গতিকে বহুত ভাল। হয়, সকলোৱে যেন এক আনন্দমুখত মুখৰিত হৈছে। আমি অন্য ভকত বৈষ্ণৱ আছে, আমি কি ক'ব পাৰোঁ এই মুহূৰ্তত? ধন্যবাদ চেনেল সকলো বন্ধু বান্ধৱক। আজি আমি সৌভাগ্যৰ দিন। সমগ্ৰ ভাৰতবৰ্ষ তথা বিশ্বজুৰি অসমকে ধৰি আমি ভগৱান ৰামচন্দ্ৰক পুনৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এটা সৌভাগ্য মিলিছে। আজি আমাৰ আমি বহুত ভাগ্যৰ ফলতহে পোৱা হৈছে। সেয়েহে তেওঁৰ এই প্ৰতিষ্ঠা দিৱসত আমি ৰামদিয়াবাসী ৰাইজে শ্ৰী শ্ৰী শিশু সত্ৰত আই মাতৃ সভা ভকত বান্ধৱসকলে আমি একত্ৰিত হৈ আমি নাম কীৰ্তনৰ ব্যৱস্থা কৰিছোঁ আৰু সেই আমি এই নাম কীৰ্তন আমি কৰি আছোঁ বৰ্তমান। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। কিয়নো দেখা পোৱা গৈছে সত্ৰ সংস্কৃতিৰে ভৰপূৰ সত্ৰনগৰী ৰামদিয়াৰ প্ৰতিখন সত্ৰই যেন এক আধ্যাত্মিকতাই বিৰাজ কৰিছে। হৰিনামে মুখৰিত হৈছে ৰামদিয়াৰ আকাশ বতাহ। আমি কথা পাতিবলৈ যত্ন কৰিম। এই সত্ৰৰে কিছু আইসকল আমাৰ মাজত উপস্থিত আছে। আমি আইসকলৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। দীৰ্ঘদিনীয়া বিবাদৰ অৱসান ঘটাই আজি স্থাপন কৰা হ'ল ৰামলালাৰ প্ৰতিমূৰ্তি। আধ্যাত্মিকতা বিৰাজ কৰিছে সত্ৰনগৰী ৰামদিয়াটো, কি ক'ব? আমাৰ আজি বহুত ভাল লাগিছে আৰু আমাৰ যি আজি শিশু সত্ৰ নামঘৰত আমাৰ আয়তী আৰু বাপ বান্ধৱ সকলোৱে একেলগ হৈ আমি আজি হৰিণ নামৰে আমি মুখৰিত কৰিছোঁ যে আমাৰ অযোধ্যাত প্ৰতিষ্ঠা হৈ আছে, সেই সময়তে আমি একেলগে ইয়াত নাম প্ৰসংগ কৰি আছোঁ। এইখিনিয়ে মই ক'ব লাগে। হয়, সকলোৱে যেন আনন্দমুখৰ মুখৰিত হৈ আছে ৰামদিয়াৰ সত্ৰৰ নামঘৰসমূহ। এক আধ্যাত্মিকতা বিৰাজ কৰিছে। আমি B24 অসমৰ জৰিয়তে আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আমিও এই আধ্যাত্মিকতা পৰিৱেশ কিছু দেখুৱাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ পোনপটীয়াভাৱে সম্প্ৰচাৰত সত্ৰনগৰী ৰামদিয়া। কিয়নো দেখা পোৱা গৈছে যি ৰামলালা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল আৰু তেখেতসকলে যি ৰাজ্যৰ বিশ্বজুৰি নামঘৰ সত্ৰঘৰসমূহতো এক আধ্যাত্মিকতা হৰিনামে মুখৰিত কৰাৰ বাবে এক আয়োজন কৰিছিলে। আমি তেনে এক ব্যতিক্ৰমী প্ৰয়াস দেখুৱাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। সত্ৰনগৰী ৰামদিয়াৰ মাজলপুৰী শ্ৰী শ্ৰী শিশু সত্ৰৰ নামঘৰ প্ৰাংগণৰ পৰা আমি দেখুৱাইছিলোঁ এই পোনপটীয়া সম্প্ৰচাৰ B24 অসমীয়াৰ জৰিয়তে।